নমস্কাৰ। সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ মাননীয় অখিল গগৈ ডাঙৰীয়াৰ জামিন মঞ্জুৰ হোৱা বুলি প্ৰচাৰ চলি আছে। গতিকে আমি অসমবাসীক আহ্বান জনাওঁ, যিহেতু অখিল গগৈ ডাঙৰীয়াৰ বৰ্তমানেও জামিন মঞ্জুৰ হোৱা নাই আৰু বৰ্তমান অখিল গগৈ ডাঙৰীয়াৰ জামিনৰ হেতুকে এনআই আদালতত আবেদন কৰা হৈছে। গতিকে সমগ্ৰ অসমবাসীক আমি আহ্বান জনাইছোঁ, অখিল গগৈ ডাঙৰীয়াৰ জামিন মঞ্জুৰ হোৱা বুলি প্ৰচাৰ চলি আছে। গতিকে আমি অসমবাসীক স্পষ্ট কৰিব খুজিছোঁ যে বৰ্তমানেও অখিল গগৈ ডাঙৰীয়াৰ জামিন মঞ্জুৰ হোৱা নাই। এনআই আদালতত অখিল গগৈ ডাঙৰীয়াৰ জামিনৰ হেতুকে আবেদন কৰা হৈছে কেৱল। গতিকে সমগ্ৰ অসমবাসীক আহ্বান জনাওঁ, অখিল গগৈ জামিনৰ হেতুকে আপোনালোকে অস্থিৰ নহ'ব। অখিল গগৈ ডাঙৰীয়াৰ জামিন মঞ্জুৰ হ'ব বুলি আমি আশাবাদী আৰু অতি শীঘ্ৰে আপোনালোকৰ প্ৰিয় নেতা মাননীয় অখিল গগৈ ডাঙৰীয়া ৰাইজৰ মাজলৈ আহিব বুলি আমি খুবেই আশাবাদী। কিন্তু বৰ্তমানেও অখিল গগৈ ডাঙৰীয়াৰ জামিন এনআই আদালতে মঞ্জুৰ কৰা নাই। গতিকে অসমৰ মানুহে অখিল গগৈ ডাঙৰীয়াৰ জামিন হৈছে বুলি ভুল ভাবি নাথাকিব। আমি আহ্বান জনাইছোঁ, আপোনালোকে অপেক্ষা কৰক। অখিল গগৈ ডাঙৰীয়াৰ যি জামিন, এই জামিন মঞ্জুৰ হোৱা নাই। বৰ্তমান অখিল গগৈ ডাঙৰীয়াৰ জামিনৰ হেতুকে এনআই আদালতত আবেদন কৰা হৈছে। গতিকে অসমবাসীক আমি জনাবলৈ পাই সুখী হৈছোঁ আৰু আমিও খুবেই আশাবাদী যে অখিল গগৈ ডাঙৰীয়াৰ জামিন হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ প্ৰিয় নেতা অখিল গগৈ ডাঙৰীয়াৰ জামিন হ'লে আমি পুনৰ আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক অৱগত কৰিম। গতিকে আপোনালোকে সামাজিক মাধ্যমত অখিল গগৈ ডাঙৰীয়াৰ জামিন হোৱাৰ যি কথা, এই কথাটো অপপ্ৰচাৰ নকৰিব। আপোনালোকলৈ আমাৰ আহ্বান, আপোনালোকে অপেক্ষা কৰক। অখিল গগৈ ডাঙৰীয়াৰ জামিন হোৱাৰ সম্ভাৱনা আছে।